এই সব দেশদ্ৰোহীৰে গঠিত দল সংগঠনবোৰে এতিয়া অসমৰ ঠিকা লৈছে, অসমৰ ভৱিষ্যৎ দ্ৰষ্টাৰ ভূমিকা লৈছে। জাত্যাভিমান জাগ্ৰত কৰিবলৈ কৈছে যে অসমৰ ডেকা শক্তি জাগ্ৰত হ'ব লাগে, নহলে 10 বছৰৰ পিছত অসমত অচিনাকি মানুহে পতাকা উত্তোলন কৰিব, অচিনাকি মানুহে মন্ত্ৰী হ'ব। তেতিয়াতো আমি আৰু লাজ পাওঁ যে বীৰৰ দৰে আচৰণ কৰা কোনোবা সাহসী ব্যক্তি যেতিয়া কয় যে মই অমুক দলত থাকোতে বীৰৰ দৰে আছিলো। আমি দেখিছো কিমান বীৰৰ দৰে তেওঁ আছিল, আমি দেখিছো তেওঁ আগত থকা দলটো তেওঁ কিমান বীৰৰ দৰে আছিল আমি দেখিছো। সেই ফটো ভাইৰেল হৈছে, সেই ফটো ভাইৰেল হৈছে। আৰু এতিয়াও যেতিয়া অসমৰ কোনোবা নেতাই দিল্লীৱালা নেতাৰ সন্মুখত নিজৰ মেৰুদণ্ড পোন কৰি থাকিব নোৱাৰে, সেইসকলে যেতিয়া কয় যে আমি ৰজাৰ দৰে আছিলো, তেতিয়া আমি লাজ পাওঁ। বৰ আচৰিত কথা। আপুনি দেখিছেনে যেতিয়া দিল্লীৰ পৰা মোদী অথবা শ্বাহ অসমলৈ আহে, এয়াৰপৰ্টত যিসকলে আদৰণি জনাবলৈ যায় তেওঁলোকৰ মেৰুদণ্ডটো ভাঁজ হৈ থাকে। তেওঁলোকে মেৰুদণ্ড পোন কৰি চকুত হৈ কথা কবৰ সাহস, চকুত হৈ আদৰণি জনাবলৈ সাহসক্ষম তেওঁলোকৰ নহয়। মেৰুদণ্ড ভাঁজ হৈ পেলাই তেওঁলোকে তেওঁলোকক আদৰণি জনায়। আৰু ভাবক, এইসকলে ৰাইজৰ আগত টিভি কেমেৰাৰ আগত আহি চিঞৰ বাখৰ কৰি কয় যে আমি ৰজাৰ দৰে আছিলো। এই ফটোটো ভাইৰেল হৈছে, ফটোটো মিছা কথা নকয়। এতিয়া এইসকলে কব যে এইবোৰ ফটো AI টেকনিকত বনোৱা হৈছে। নাই, ভিডিঅ' আছে, য'ত এই যিসকলে ৰজাৰ দৰে আছিলো আজিও ৰজাৰ দৰে আছো বুলি চিঞৰ বাখৰ কৰি আছে, সেইসকলক কৈছো সেইসকলে আগতো ভৃত্যৰ দৰে আছিল, আজিও ভৃত্যৰ দৰে আছে। তেওঁলোকৰ এই মেৰুদণ্ড ভাঁজ কৰা ফটোবোৰ দেখিলে আমাৰ অত্যন্ত লাজ লাগে, আমি অত্যন্ত লজ্জিত হওঁ অসমীয়া হিচাপে কবলৈ যে অসমৰ নেতা এইসকল যিসকলে দিল্লীৱালা নেতাৰ সন্মুখত নিজৰ মেৰুদণ্ড পোন কৰি থিয় হৈ থাকিব নোৱাৰে। সেইকণ সাহস যিসকলৰ নাই, সেইসকলে এই গোলাম ভৃত্যসকলৰ ওচৰত যিসকলে আত্মসমৰ্পণ কৰিবৰ কাৰণে গোটেই অসমখনক এৰি দিছে, সেইসকলে অসমৰ কি উন্নতিৰ কথা চিন্তা কৰিব? আজি লাজ লগা কথাটো হৈছে গোটেই অসমত কেৱল হিন্দু মুছলমানৰ ৰাজনীতি। অসমত উন্নয়নৰ কথা নাই। আৰে কেনেকৈ থাকিব অসমত উন্নয়নৰ কথা, য'ত অসমত গোটেই অসমখনৰ দায়িত্ব লৈছে এতিয়া গৰু চুৰে, গোটেই অসমখনৰ দায়িত্ব লৈছে এতিয়া মাটি চুৰে, গোটেই অসমখনৰ দায়িত্ব লৈছে এতিয়া চিণ্ডিকেটৰ খলনায়কসকলে। গেৰুৱা শিবিৰত থকা আগৰ যিসকল ব্যক্তি আছিল, সেইসকল ব্যক্তি এতিয়া নিচিন্ন হৈ গল। এতিয়া গোটেই গেৰুৱা শিবিৰটোক হাইজেক কৰিছে একাংশ গৰু চুৰ, একাংশ মাটি চুৰ, একাংশ চিণ্ডিকেটৰ খলনায়কে। এতিয়াতো মোৰ লাজ লাগে, এতিয়া মোৰ পুতৌ জন্মে সেইসকল গেৰুৱা শিবিৰৰ ব্যক্তিলৈ যিসকলে গেৰুৱাবাদ প্ৰতিষ্ঠাৰ বাবে অসমত চেষ্টা কৰিছিল, সেইসকল এতিয়া নাপাত্তা হৈ গল। সেইসকললৈ মোৰ পুতৌ জন্মে, অসমৰ সুধী সমাজৰ সেইসকললৈ পুতৌ জন্মে। এজনেতো গোটেই অসমত এই IMDT আইন বা এই ধৰণৰ কথা বতৰাবিলাক লৈ এসময়ত তেওঁক নায়ক খোজোৱা হৈছিল। তেওঁ গায়েব, এতিয়া গায়েব, তেওঁ নাই। কাৰণ এই গৰু চুৰ, এই মাটি চুৰ, এই চিণ্ডিকেটৰ খলনায়কৰ উৎপাতত সেই নায়কসকল এতিয়া এই অসমৰ পটভূমিৰ পৰা প্ৰস্থান কৰিবলৈ তেওঁলোক বাধ্য। এনেদৰে অসম চলিছে। আৰু ইমান অন্ধভক্ত বাঢ়িছে অসমত, বৰ আচৰিত কথা। যেতিয়া আমি কথা বতৰাবোৰ কওঁ কাৰোবাৰ হজম নহয়, আৰু হজম নোহোৱাটো স্বাভাৱিক, কাৰণ কুকুৰৰ ঘিউ হজম নহয়। একদম স্বাভাৱিক কথা এটা কৈছো, কুকুৰৰ কোনোদিন ঘিউ হজম নহয়। গতিকে তেনেকুৱা কিছুমান মানুহ আছে যাৰ ভাল কথাবিলাক হজম নহব। মই অতি সম্প্ৰতি দেখিছো 855 জন শ্বহীদৰ পটভূমিত 855 জন শ্বহীদ হোৱা যি পৰিৱেশ আছিল, সেই পৰিৱেশৰ পটভূমিত জন্ম লাভ কৰা এটা আঞ্চলিক দলৰ এগৰাকী বিষয়ববীয়া, চৰকাৰ উপাধিৰ এগৰাকী বিষয়ববীয়াই আমি কৰা বক্তব্যসমূহত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কমেণ্ট কৰিছে যে
মুছলমান সকল এই দেশত কাৰ অধিকাৰ লৈ আছে মুছলমান সকলে এই দেশ ত্যাগ কৰিব লাগে মই সেই গোলাম সেই কাপুৰুষ সেই হিজৰাক কৈছো মুছলমান এই দেশত আছিল আছে থাকিব কাৰো বাপেকৰ সম্পত্তি এইখন অসম নহয় এইখন অসমত মুছলমানৰ সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে কোনোবাই কলেই মুছলমান ইয়াৰ পৰা খেদি পঠিয়াব পৰাটো সম্ভৱ নহয় কোনোবাই কলেই মুছলমান ইয়াৰ পৰা গুচি নাযায় কোনোবাই কয় যে মুছলমানে কি অধিকাৰ লৈ এইখন দেশত আছে মুছলমানে ইয়াতে চান্স লৈ পেলাই থকা নাই মুছলমান চইচ লৈ পেলাই আছে ভাৰতবৰ্ষ বিভাজিত হৈছিল ৰাজনৈতিক কাৰণত যিসকলে ইতিহাস নাজানে পঢ়ি ল'ব আৰু কিছুমানে ইতিহাস বিকৃত কৰিবলৈ গৈ কৈছে যে জৱাহৰলাল নেহেৰু প্ৰধানমন্ত্ৰী থকাৰ বাবেই হেনো দুৰ্বল প্ৰধানমন্ত্ৰী আছিল বাবেই হেনো ভাৰতবৰ্ষ বিভাজিত হৈছিল সেই সকলৰ অকনমান মগজুৰ শুদ্ধিকৰণৰ প্ৰয়োজন আছে গোমূত্ৰৰে সেই সকলৰ মগজুৰ শুদ্ধিকৰণৰ প্ৰয়োজন আছে যিসকলে এনেবোৰ বিকৃত তথ্য ৰাজহুৱাভাৱে মানুহক প্ৰদান কৰে এই চৰকাৰ উপাধি এগৰাকী এই অসম গণ পৰিষদৰ বিষয়ববীয়াই যি মন্তব্য কৰিছে সেই মন্তব্যৰ বিৰুদ্ধে আদালতত গোচৰ তৰা হৈছে তেওঁ কোনে ঠিকা দিলে মুছলমান ক'ত থাকিব মুছলমান এই দেশৰ পৰা গুচি যাবলৈ কবলৈ এই সব দেশদ্ৰোহী আৰু এই দেশদ্ৰোহীৰে গঠিত হৈছে এই কিছুমান দল সংগঠন এই সব দেশদ্ৰোহীৰে গঠিত দল সংগঠনবোৰে এতিয়া অসমৰ ঠিকা লৈছে অসমৰ ভৱিষ্যত দ্ৰষ্টাৰ ভূমিকা লৈছে অসম এই সকলৰ হাতত আৰু বেছি দিন নাথাকে অসমত উপযুক্ত মানুহে অসমৰ শাসনভাৰ ল'ব লাগিব উপযুক্ত মানুহ বিধানসভালৈ যাব লাগিব উপযুক্ত মানুহ সংসদলৈ যাব লাগিব তেতিয়াহে অসমৰ ভৱিষ্যত সুৰক্ষিত হ'ব অসমৰ সাম্প্ৰদায়িক ঐক্য সুৰক্ষিত থাকিব কেৱল হিন্দু মুছলমান কৰি নিজৰ আৰু পৰিয়ালৰ এই সম্পত্তিৰ পৰিমাণ বঢ়াই যাবলৈ যত্ন কৰা কেইজনমান ব্যক্তিৰ হাততে অসমখন এনেদৰে এৰি দিলে এদিন অসমৰ ভৱিষ্যত ধ্বংস হ'ব অসমীয়াই যদি আজি এই কথাবোৰ বুজি নাপায় তেতিয়াহ'লে এটা সময়ত কিন্তু অসমীয়াই কান্দিব লাগিব কাৰণ আজি যিটো পৰিৱেশ সূচনা কৰা হৈছে এই পৰিৱেশ অসমৰ বাবে কিন্তু শুভ নহয়